তো হে গাইজ স্বাগতম তো গাঁৱলীয়া আলু মৰিণতি নতুন ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনাইছোঁ আৰু মানে গাইজ লক্ষী পূজা আৰম্ভ হৈ গ'ল আজি লক্ষী পূজাৰ গাইজ শেষৰটো দিন মানে আপোনালোকক যে সিদিনা যে গাইজ এটা ৰেলী দেখুৱাইছিলোঁ মানে আমাৰ ডুমুৰিয়াত তাতে গাইজ এতিয়া যাই আছোঁ নিশ্চয় আপোনালোকে থামনেলখন যাই গম পাইছে মানে গাইজ তাতে আজি আহিছে মানে অসমৰ মানে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা বা আহিছে তো সেইকাৰণে যাই আছোঁ চবখিনি আপোনালোক দেখুৱাই আছোঁ আৰু বহুত বেছি ধামাকা হ'ব বহুতখিনি মানুহ হ'ব চবখিনি আপোনালোক দেখিব কিন্তু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি কোনোবাই নতুনকৈ চাইছে বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এতিয়া বলক গাইজ আমি ডাইৰেক্ট যাই গাইজ ডুমুৰিয়াত লগ পাইছোঁ বলক গাইজ ফাইনেলি আহি পাই গ'লোঁ আমি ডুমুৰিয়া গাইজ সিদিনা যে আহিছিলোঁ গাইজ মানে ৰেলীৰ ভিডিঅ' বনাব এতিয়া আহিলোঁ গাইজ তো আজি প্ৰিয়ংকা ভৰালী আছে আপোনালোকক কৈছোঁৱে এইফালে সিদ্ধাৰ্থ আছে আজি ক'লা চাৰ্ট পিন্ধিছে নেকি একদম ব্লেক কি কবি প্ৰিয়ংকা ভৰালী যে আহিছে প্ৰিয়ংকা ভৰালী মানুহে বেছি হৈছে কিন্তু হ'লেও চাম তাইক আগৰ পৰা হ'লেও চাম একবাৰ হয় আৰু গাইজ সিদিনা আপোনালোকক মানে মন্দিৰ চন্দিৰ ভালকৈ দেখা নাছিলোঁ মানে দেখা নাছিলোঁ আজি চবখিনি মন্দিৰটো ধুনীয়াকৈ দেখাম মানুহ চবখিনি দেখাম তো চাই থাকক কেৱল আৰু গাইজ এনেকৈ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণি গীত আৰম্ভ হৈ গ'ল আৰু ইয়াৰ পিছতে আমাৰ মঞ্চত আহিব প্ৰিয়ংকা বা চাই থাকক কেৱল আপোনালোকে আৰু গাইজ এনেকৈ বহুত সময় ৰখি আমাৰ প্ৰিয়ংকা বা আহি পালাক তো আপোনালোকে চাওক গাড়ীৰ পৰা নামি আছে বৰ্তমান তো দেখছি না গাইজ এইটো গাইজ তো অলপ দেৰিকৈ আপোনালোকে ষ্টেজত দেখব একদম গাইজ হিলাই দিব তো সকলোৱে নাচিব ময়ো নাচিম চবখিনি আপোনালোকক দেখুৱাম চাই থাকক গাইজ এইটো গাইজ দেখছি না A few moments later. আৰু গাইজ প্ৰিয়ংকা ভৰালী চাওঁ মানুহ চাওক হে বাপৰে বাপ আপোনালোকৰ মৰমৰ শিল্পীগৰাকী ৰাইজৰ মাজেৰে আহিব সকলে হাত তালি বজাই সম্ভাষণ জনাব মৰমৰ শিল্পীগৰাকী আৰু গাইজ এনেকৈ মানুহৰ মাজে প্ৰিয়ংকা বা আহিলে মঞ্চলৈ গাই আছে বৰ্তমান আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব মেইন আমাৰ আজিৰ এই সাংস্কৃতিক অনুষ্ঠান বহুত বেছি ধামাকা হ'ব তো চাওক আপোনালোকে ধুনীয়াকৈ লৈ আহিছে আৰু কিছু সময় পিছতে আমি মঞ্চলৈ আদৰি জনাম বহু আকাংক্ষিত আমাৰ সকলোৰে মৰমৰ শিল্পী প্ৰিয়ংকা ভৰালী তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আমাৰ মাজত পাই আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই উদযাপন সমিতিৰ সম্পাদক ৰুদ্ৰ মেধিক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে উদযাপন সমিতিৰ সম্পাদক ৰুদ্ৰ মেধিয়ে আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাইছে আমাৰ সাংস্কৃতিক যুটীয়া সম্পাদক কাশীনাথ ৰয় আৰু এখন আমাৰ মেগাজিন লখিমী হাতত তুলি দিব আমাৰ উদযাপন সমিতিৰ সভাপতি হৰকান্ত তালুকদাৰ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মৰম যাচিছোঁ আৰু এই সুন্দৰ তো গাইজ এনেকৈ আৰম্ভ হৈ গ'ল আজিৰ সাংস্কৃতিক অনুষ্ঠান চাই থাকক
আজিৰ এই প্ৰগ্ৰেমৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ এইটো লাষ্ট চং আৰু এই চংটো গাইয়ে আজিৰ অনুষ্ঠান সমাপ্ত কৰিব তো ইমানতে ময়ো সমাপ্ত কৰিছোঁ ধন্যবাদ A few moments later. তো গাইজ ফাইনেলি ফাংচন চাই আহি গ'লোঁ ঘৰত তো বহুত বেছি ভাল লাগিল আপোনালোকে নিশ্চয় দেখলাক প্ৰিয়ংকা ভৰালী আৰু লগতে মানে গাইজ সিদিনা কৈছোঁ আপোনালোকৰ ঘৰতো মানে এইবাৰ মানে গাইজ তাৰ 28 বছৰ হৈছে মানে গাইজ ৰূপালী জয়ন্তী আছিল তাৰ কাৰণে প্ৰিয়ংকা ভৰালী মাতলাক আৰু বহুত বেছি এনজয় কৰিছোঁ চবখিনি আপোনালোকে দেখলাক তো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এনে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নেক্সট ভিডিঅ'তে লগ পাইছোঁ তেতিয়া বাই বাই জয় অসম